প্ৰতিজন শিশুৱে মাক দেউতাক বা ঘৰৰ ডাঙৰসকলক অনুসৰণ কৰে। আমি এই কথা সকলোৱে জানো আৰু অনুসৰণ কৰিয়ে তেওঁলোকে আপুনি নিশিকোৱাৰ আগতেই বহু কথা তেওঁলোকে শিকিবলৈ আৰম্ভ কৰে। যেতিয়া শিশু এটিয়ে মাক দেউতাক বা ঘৰৰ আন ডাঙৰসকলক কোনো এটা কাম কৰা দেখে, যেনে ধৰক পাকঘৰত কাম কৰা, ঘৰ চাফা কৰা, চোতাল সাৰা বা গছপুলিত পানী দিয়া, তেতিয়া এনেধৰণৰ কামবোৰ কৰিবলৈ তেওঁলোকে আগবাঢ়ি যায়। তেওঁলোকেও সেইখিনি সময়ত সহায় কৰিবলৈ বিচাৰে। কিন্তু কিমানজনক বাৰু সেই কামটো কৰিবলৈ আমাৰ অভিভাৱকসকলে এলাউ কৰে? আপুনি নিজৰ ফালৰ পৰাই ভাবক, যেতিয়া আপুনি সৰু আছিলে আপুনিও আপোনাৰ ঘৰৰ ডাঙৰসকলক দেখি কিন্তু এনেকুৱা ধৰণৰ কামবোৰ কৰিবলৈ বিচাৰিছিলে। মাৰ বা আইতাৰ বা ঘৰৰ ডাঙৰ কাৰোবাৰ চাদৰ মেখেলা পিন্ধি বা দেউতাৰ দৰে চশমা পিন্ধি খোজকঢ়া, এইটো হয়তো আপুনিও কৰিবলৈ বিচাৰিছিলে নিশ্চয়। কিন্তু আপোনালোকক এলাউ কৰিছিলে জানো? মোক কিন্তু এলাউ কৰিছিলে। মোৰ এতিয়াও মনত আছে, মই গামোচা পিন্ধি ডাঙৰকৈ এটা ফুট লৈ পেলাই মই মা আৰু বৰমাৰ লগত চোতাল সাৰিছিলোঁ। কিন্তু আচলতে গুৰুত্বপূৰ্ণ কথাটো মই এইটোহে ক'বলৈ বিচাৰিছোঁ, যেতিয়া তেওঁলোকে বিচাৰে কৰিবলৈ, সৰুকেই হওক অলপমান সময়ৰ কাৰণেই হওক তেওঁলোকক কামবোৰ কৰিবলৈ দিয়াটো প্ৰয়োজন। যিয়ে শিশুটোৱে মাংসপেশীবোৰৰ ডেভেলপ কৰাৰ লগতে তেওঁলোকৰ ব্ৰেইন ডেভেলপমেণ্টতো বহুখিনি সহায় কৰে। তেওঁলোকে সৰুৰ পৰা প্লেনিং কৰিবলৈ শিকে, আই হেণ্ড কোঅৰ্ডিনেশ্যন সঠিক হয় বা তেওঁলোকৰ সূক্ষ্ম পেশী, ফাইন মটৰ আৰু গ্ৰছ মটৰ ডেভেলপমেণ্টতো বহুখিনি সহায় হয়। আৰু যদি আপোনাৰ সন্তানটিয়ে সেই সৰু কালটোত, আমি আচলতে কি কওঁ সচৰাচৰ, যে যোৱা তোমাৰ এতিয়া এইবোৰ কৰাৰ সময় নাই, খেলাগৈ, ডাঙৰ হ'লে কৰিবা, ডাঙৰ হ'লে মোক হেল্প কৰিবা। কিন্তু কি হয় আচলতে? ডাঙৰ হ'লে জানো কৰে? কাৰণ আমি সেই সৰু সময়তে তেওঁলোকক বাধা দিওঁ। তো ডাঙৰ হ'লে তেওঁলোকে নকৰা হয়। আমি তেওঁলোকক যে এইটো কওঁ ন, সৰুতে ইমান কৰিবলৈ বিচাৰিছিলে যেতিয়া তোমালোকে কৰিব পৰা নাছিলা, কিন্তু এতিয়া কৰিব পৰা হ'লা, কিন্তু কৰিবলৈ মন নকৰা। তো আমি যদি তেতিয়াই তেওঁলোকক কৰিবলৈ চাওঁ, ডাঙৰ হ'লেও তেওঁলোকক আচলতে কেতিয়াও খটিয়াই থাকিব নালাগে, কৰিবলৈ আমি কৈ থাকিব নালাগে, তেওঁলোকে নিজেই কৰিবলৈ আহিব। তো অভ্যাসটো মেইন কথা। আৰু যদি আপোনাৰ শিশুটিয়ে তেনেদৰেই কামবোৰ কৰিব বিচাৰিছে, তেনেদৰেই তেওঁলোকে তেওঁলোকৰ সৰু কালটো ফূৰ্তিৰে কটাব বিচাৰিছে, তো আপোনাৰ হয়তো ইয়াত কেতিয়াও আপত্তি থাকিব নালাগে। কাৰণ এই শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক সকলোখিনি ফালৰ পৰা বিকাশত সহায় কৰে। আপোনালোকে নিশ্চয় কৰি চাব পাৰে এই কামটো, আৰু যদি কৰিছে মোক জনাবলৈ নাপাহৰিব। ধন্যবাদ।